এইটো হৈছে জেংকেৰেলা পুলি। ধুনীয়াকৈ গাঁতটো মাটিখিনি খান্দি ল'লোঁ, খান্দি পেলাই গোবৰ অকণমান দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি দি পুলিটো ৰুই এইটো এনেকৈ কল ঠকুৱা দি এনেকৈ আঁৰ কৰি দিছোঁ, যাতে ৰ'দৰ পৰা অলপ যাতে বাচি থাকে এনেকৈ। আৰু এইজোপা কেৰেলা, সেইজোপা জেংকেৰেলাই হয়। এইজোপা 5জোপা জেংকেৰেলা ৰুইছোঁ। আৰু এইটো হৈছে আপোনাৰ তিতা ভেকুৰী, ক'লা ভেকুৰীটো, হয়তো সকলোৱে চিনি পাই চাগে। এইটো ভেকুৰীটো চেম প্ৰচেছত একেই ৰোৱা হৈছে। এইটো এটা ভেকুৰী পুলি। এইটো এটা এইটো এনেকৈ ৰুইছোঁ। এইটো ৰঙালাও পুলি লগোৱা হৈছে। এইটো এটা, আৰু এইফালে ৰঙালাও পুলি, এইখিনি ৰঙালাও পুলি, আৰু ইয়াত এইখিনি আপোনাৰ গাজৰ সিঁচি থোৱা আছে। এইখিনিত আলু লগাই থোৱা আছে। এইফালে মূলা আছে, এইখিনি ইয়াতো মূলা আছে। ৰঙালাও পুলিখিনি ৱালৰ কিনাৰে কিনাৰে